আজি মই এনেকৈ যাওঁৱে য'ত প্ৰগ্ৰাম থাকে থানালৈ যোৱা হয়। আজি বাইহাটা থানাত সোমালোঁ, ৰুটি বা কিবা কিবি খালোঁ, খুব ভাল লাগিল। আমাৰ বন্ধু প্ৰাণজিত ঠাকুৰীয়া মোৰ বন্ধু হয়, গতিকে লগ পালোঁ, এবাৰ মাতি দিছোঁ। খুব ভাল গীত গায় বা আহিব লাগে। মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ। সমূহ ৰাইজলৈ দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আৰক্ষী ফালৰ পৰা, আমি পুলিচ হ'লেও আমি একোজন মানুহ আপোনালোকৰ দৰে অন্তৰ পুহি লৈ থকা লোক নহয় জানো। আমি সেয়েহে সকলোৱে আমি সুন্দৰকৈ শান্তি শৃংখলা বজাই ৰাখি আমি বিহু উপভোগ কৰিম। আমি বিহু প্ৰেমিক, আমি অসমীয়া, আমাৰ অস্তিত্ব আমি সদায় বজাই ৰাখিব লাগিব নহয় জানো। আমি অসমীয়াৰ গৌৰৱ। সেয়েহে আমি অসমীয়াৰ বিহু পৰম্পৰা আমি সদায় জীয়াই ৰাখিম আৰু সদায় আমি চেষ্টা কৰিম। সেয়েহে আপোনালোকে সুন্দৰভাৱে বিহু উপভোগ কৰক। আমি সকলোৱে আছোঁ আপোনালোকৰ সহায়ৰ বাবে। গাব নাজানো কিন্তু শুনি ভাল পাওঁ। এখেত মোৰ বহুত পুৰণা বন্ধু নহয়, দাদা সদৃশ। আমি গুৱাহাটীত থাকোঁতে আমি একেলগে আছিলোঁ। মই গুৱাহাটীৰ পৰা আপোনালোকৰ মাজত হয়তো মই নতুন মুখৰ ছবি। মই গুৱাহাটীৰ পৰা ট্ৰান্সফাৰ হৈ ইয়াতে বাইহাটাত আছোঁ আজি 3 মাহ ধৰি। সেয়েহে আমি সকলোৱে উপভোগ কৰিম। অকণমান বিহুৰ কলি এটা গুণগুণাই দিওঁ যদিহে বেয়া নাপায়, হ'ব? এই প্ৰথমে প্ৰণাম আই সৰস্বতী, দ্বিতীয় প্ৰণাম হৰি, তৃতীয় প্ৰণাম সমজুৱা, ধৰি যাওঁ নামৰে গুৰি। হয়নে? সন্তৰা দৈ তেনেকৈ নাচাবা তোৰ মৰম, সন্তৰা দৈ তেনেকৈ নাচাবা তোৰ মৰম, চালে মৰম লাগে তোমালৈ, সন্তৰা দৈ দেউতাই আপোনালোকৰ বহুমূলীয়া সময় নষ্ট নকৰোঁ। আমাৰ ভৱেশদা আছে, তেখেতৰ গান আমি সকলোৱে মিলিজুলি উপভোগ কৰিম। কিন্তু ৰাইজলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে শান্তি শৃংখলা বজাই ৰাখি ধুনীয়াকৈ কাৰ্যসূচী উপভোগ কৰক। ধন্যবাদ। অসম পুলিচ জিন্দাবাদ। ঠিক আছে, আমাৰ অসম পুলিচে